ভাৰতীয় জীৱন বীমা নিগমৰ বকুত ছেটেলাইট শাখা উদ্বোধন গণেশ বন্দনা আৰু বৰগীত পৰিৱেশন ভাৰতীয় জীৱন বীমা নিগমৰ ব্যৱসায়িক দিশটো অধিক জনপ্ৰিয় কৰিবলৈ আৰু জীৱন বীমা নিগমৰ জৰিয়তে গ্ৰামাঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ আজি কামৰূপ জিলাৰ বকুত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে LICৰ এটা ছেটেলাইট শাখা। উল্লেখ্য যে বকুৰ ৰাজচক্ৰ অন্তৰ্গত ডাকুৱাৰ পাৰস্থিত মহেন্দ্ৰ কমপ্লেক্সত আজি এক মনোগ্ৰ পৰিৱেশত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শাখাৰ কাৰ্যালয়টো। ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে LICৰ জ্যেষ্ঠ মাণ্ডলিক কাৰ্যালয় পৰিচালক বিশ্বজিৎ দাসে। LICৰ বকুৰ ছেটেলাইট শাখাৰ ভাৰপ্ৰাপ্ত পৰিচালক মনোজ কলিতাই আধৰা শাখা কাৰ্যালয়ত মুকলি অনুষ্ঠানত আদৰণি ভাষণ ৰাখে জ্যেষ্ঠ শাখা পৰিচালক মিৰ্জা শ্যামল কুমাৰ পালে। অনুষ্ঠানত উপস্থিত থাকে চেলছ মেনেজাৰ অতুনু বৰুৱা, জয়দেৱ ঠাকুৰ, বাবুল নাগ, মুকুট মালি আদিকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া। ইফালে আজি বকুত কাৰ্যালয় মুকলি অনুষ্ঠানত ডক্টৰ গণেশ্বৰ চহৰীয়া, মহেন্দ্ৰ কমপ্লেক্সৰ স্বত্বাধিকাৰী মনোৰঞ্জন কলিতাকে ধৰি বহুসংখ্যক অতিথি উপস্থিত থাকে। অনুষ্ঠানত শিশু শিল্পী বৈভৱ মজুমদাৰে গণেশ বন্দনা আৰু শিল্পী বিশ্বজিৎ মজুমদাৰে বৰগীত পৰিৱেশন কৰি পৰিৱেশন মধুৰ কৰি তোলে। বকুত LICৰ কাৰ্যালয় মুকলি কৰাত এজেণ্টসকলৰ লগত ৰাইজৰ উপকৃতি হৈছে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ। আজি উপস্থিত হৈছে আৰু আপোনালোকৰ এই অঞ্চলৰ জনসাধাৰণৰ ভাৰতীয় জীৱন বীমাৰ ফালৰ পৰা যাতে আমি আৰু অধিক উন্নত সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমাৰ উচ্চ স্তৰৰ সকলো ফালৰ পৰাই আপোনালোকক আমাক আগবঢ়াই দিছে, আপোনালোকৰ সেৱা আগবঢ়াই। গতিকে এইটো এটা ঐতিহাসিক মুহূৰ্ত বুলি ক'ব পাৰি আৰু বহুদিনীয়া এটা অভাৱ। মই ভাবোঁ যে বকু অঞ্চল বা ছয়গাঁও বা বিজয়নগৰ এই অঞ্চলৰ যিখিনি লোক আছে সেই লোকসকলৰ বহুদিনীয়া এটা অভাৱ আজি এই শাখাটোৱে মানে ছেটেলাইট অফিচটোৱে পূৰ্ণ কৰিব পাৰিব। আপোনালোকৰ যি কণ্ট্ৰিবিউশ্যন ইয়াত যিসকল